Hello, good morning guys. মই বৰ্তমান ওলাইছো ধুনুৰ লগত মানে ধুনু মোৰ ভাইটি হয় একচুয়ালি তাৰ লগত উলনি থানালৈ যাবলৈ লাগে পুলিশ ভেৰিফিকেশন হ'ব কিহৰ ভেৰিফিকেশন মানে পুলিশ বুলি ক'লে হয়তো সবে ভয়ে খাই যায় তাৰ পিআৰচিৰ কাৰণে এপ্লাই কৰিছিল আৰু আজিকালি প্ৰসেস বহুত সাৰ্কুলাৰ যায় তাৰ পিছতে এসডি অফিসত এপ্লাই কৰাৰ পিছতে তো পুলিশ ভেৰিফিকেশনো হয় পাৰ্মানেন্ট ৰেসিডেন্সিটোৰ কাৰণে বহুতখিনি প্ৰমাণ পত্ৰ বিচাৰি থাকে তো আজি মাতিছে গৈ আছো তাৰ লগত হি অকলে যাবলৈ বেয়া পাইছে কিনে মোক লগ ধৰিছে তো চাই থাকক নি গৈ আছে এতিয়া আমাৰ গাঁওখন এখন খ্ৰীষ্টিয়ান পতি বুলি কয় তো গৈ আছো আমাৰ ঘৰটো এটা এইখন ঘৰ হাৰিয়ে সেইখন ঘৰ মই দেখুৱাম আপোনালোকক আমাৰ খুৰাহঁতৰ ঘৰখন এদিন সমতৰ কাৰণ ফুলৰ প্ৰতি বহুত মানে ইমান ফুল ধুনুৰ লগত মই এতিয়া যাম খুৰাৰ ঘৰ আহি পাই গ'লো এইখন ধুনু Sipung. আমি উলনি থানা পালোহি চাও এটা ভিতৰত কি প্ৰসেস আছে কি কৰিব লাগে এইখনে আছে উলনি থানা ইমান ভিতৰ থানাখন গৈ আছো কমেন্ট জেৰক্স কৰি নানিলো কাৰণে আকৌ আমি জেৰক্সৰ দোকানত আহিবলগীয়া হ'ল এখন মনটো জেৰক্স এইকেইখন কৰি দিব এখন এখনকে আমি এতিয়া বহি আছো কিমান টাইমৰ পিছত কাৰেণ্ট আহিব নাজানো আৰু আমাৰ জেৰক্স কৰি হৈ গ'ল আকৌ আমি থানালৈ উঠি গৈ আছো এনেকৈ সেলফ এটেচ কৰিব লাগে তোমাৰে সহি লাগিব ন নেকি এজন ছাৰ ববেন বৰ ভাল দে এই জেৰক্স আনিব লাগিব হা এতিয়া আমাৰ কাম হৈ গ'ল এতিয়া আমি যাবলৈ ওলাইছো ইমান ৰ'দ জানেনে যাবলৈ ওলাইছো ছাৰজন বহুত ভাল কিন্তু দেই তেওঁৰ ব্যৱহাৰ পাতি আমাৰ কাম সহজতে হৈ গ'ল এইখনেই আমি এখন ধুনুৱে অথনি যে মই ধুনু মাতি আছিলোঁ খুৰাৰ বাইকখন নথকাৰ কাৰণে সি দাদাৰ বাইকখন আনিব গৈছিলে পাই গ'লো ধুনুৱে চিধা বাইকখন থবলৈ গ'ল চুলি তুলি অৱস্থা নাই দেখিছে কি হৈ গ'ল এদিনতে হৈ যায় নহয় হ'লেও যে কিছুমানে যে তেনেকুৱা নহয় আজিকালি সব একেবাৰতে হৈ যায় আৰু আজিৰ ভিডিঅ'টি ইমানতে ৰাখিছোঁ এতিয়া মই ফ্ৰেছ হৈ লওঁ গোটেই ৰাস্তাত ধূলিত মানে অশান্তি লাগি যায় দেখিছেনে আৰু আজি মই মাথা ধুম বুলি ভাবিছিলোঁ আৰু ধুনু পতককৈ মাজতে আহিবলগীয়া হৈ গ'ল তো তেতিয়াহ'লে বাই বাই